নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ৰাতিপুৱা 6:30 মানত শুই উঠিলোঁ আৰু শুই উঠিয়ে পোনপ্ৰথমে বিচনাখন পাৰি ল'লোঁ। তাৰপাছত পৰৱৰ্তী কামবোৰ আৰম্ভ কৰিলোঁ। যিহেতু এতিয়া বিহু আহি আছে, সেয়ে কালি কলেজৰ পৰা আহোঁতে দাদালৈ বিহু গীত বুলি স্পৰ্টিং এটা লৈ আনিলোঁ। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্টত জনাবলৈ নাপাহৰিব।
বজাৰ কৰি হ'ল। এতিয়া আমি দুয়োজনী ফুচকা খাবলৈ আহিছোঁ। ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো